অংকিতা দত্ত সন্দৰ্ভত ক'বলৈ একো নাই। বিষয়টোৰ গুৰুত্বটো হৈছে এগৰাকী অসমীয়া ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত এটা পৰিয়ালৰ সদস্য এগৰাকী বা দলৰ দায়িত্বত থকা এগৰাকী কাৰ্যকৰ্তা, সেই দলৰেই তেওঁলোকৰ শীৰ্ষস্থানীয় নেতাই কি ধৰণে লাঞ্ছিত কৰিছে, কি ধৰণে তেওঁলোকক অপদস্থ কৰিছে, এই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। এটা দলত মতৰ কেতিয়াবা অমিল হয়, কিন্তু এনেধৰণে তুচ্ছ তাচ্ছিল্য কৰি এগৰাকী সংস্কৃতিবান অসমৰ এগৰাকী জীয়ৰী এই ধৰণে ব্যৱহাৰ কৰাটো কোনো অসমীয়াই মানি ল'ব নোৱাৰে। গতিকে অংকিতা দত্তই যি কাম কৰিছে, আইনৰ ওচৰ চাপিছে, আইনে ইতিমধ্যেই কাম আৰম্ভ কৰিছে। দিছপুৰ থানাৰ পৰা ইতিমধ্যেই নটিচ জাৰি হৈছে, শ্ৰীনিবাসৰ তালৈকে নটিচ গৈছে। 2 মে' তাৰিখে তেওঁ হাজিৰ হ'ব লাগিব দিছপুৰ থানাত, নহ'লে আইনী ব্যৱস্থাত তেওঁ সোমাই পৰিব। বাকী অন্য দিশবিলাক তেওঁলোকে নিজে চাব। এই সন্দৰ্ভত মই এটা কথা ক'ব বিচাৰোঁ যে কংগ্ৰেছত তেওঁলোকৰ এতিয়া এই যিটো আত্মীয়তাৰ কথা কয়, এটা ৰাজনৈতিক দল বুলি ক'লে শ্ৰদ্ধা, সন্মান, নবীন প্ৰবীণ এই ধৰণৰ আত্মীয়তাপূৰ্ণ পৰিৱেশ কংগ্ৰেছত নাই এতিয়া। কেৱল স্বাৰ্থ, কেৱল লবিকেন্দ্ৰিক ৰাজনীতি আৰু কেৱল এই ধৰণৰ কোনে কাক লেং মাৰিব পাৰে, এই ধৰণৰ যিবিলাক বিষয় কংগ্ৰেছত দেখিছোঁ। আৰু এতিয়া কংগ্ৰেছৰ মানুহে কংগ্ৰেছ কয়, ভূপেন বৰাই নিজেই কয় কংগ্ৰেছতেই মানে কি বুলি কয় গাদ্দাৰ শব্দটো তেওঁলোকে নিজেই ব্যৱহাৰ কৰি আছে। কংগ্ৰেছৰ নিজৰ দলটোৰ ভিতৰতেই দলৰে কৰ্মী গাদ্দাৰ। গতিকে এতিয়া ৰাইজে ক'ত উদ্ধাৰ কৰিব পাৰিব আৰু নিজেই যিহেতু এটা গাদ্দাৰ নিজৰ দলতেই তেওঁলোকে বহি ৰাখিছে। গতিকে এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই। এটা দিগন্ত নাও কংগ্ৰেছ এতিয়া অলপ চলপ কিবা আশা আছিল যদিও ভূপেন বৰাৰ দিনত এইখিনি নিৰ্বাচিত হোৱাৰ মানে সম্পূৰ্ণ এটা প্ৰতিচ্ছবি, এখন পৰিষ্কাৰ প্ৰতিচ্ছবি এখন পোহৰলৈ আহি আছে। লবিকেন্দ্ৰিক ৰাজনীতিত বহুধা বিভক্ত কংগ্ৰেছ দল এতিয়া আজি আমি দেখা পাইছোঁ, যিখিনি সংবাদ মাধ্যমত শুনিছোঁ। এই ধৰণে চলি থাকিলে কংগ্ৰেছ দলটো কেৱল মাত্ৰ চিম্বলটো থাকিব।